আজি গুৱাহাটীৰ তাপমাত্ৰা চুইছে গৈ 40 ডিগ্ৰী সেলসিয়াস। অনাগত দিনত কি হ'ব মহানগৰীৰ অৱস্থা? হেজাৰ হেজাৰ গছ কটাৰ ফল লাভ কৰিছে মহানগৰবাসীয়ে। মহানগৰীত অস্বাভাৱিকভাৱে মৃত্যু হৈছে গছ গছনিৰ। পুৱাই ৰুদ্ৰমূৰ্তিৰ ধাৰণ সূৰ্য দেৱতাৰ। মে মাহতেই 40 ডিগ্ৰী তাপমাত্ৰাই অতিক্ৰম কৰাৰ দিশত। উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্য। আৰু অধিক বৃদ্ধি পাব গৰম। উৎকট গৰমৰ ফলত ভয়ংকৰ পৰিস্থিতি হোৱাৰ আশংকা। স্বাভাৱিকতকৈ 7 ডিগ্ৰী সেলসিয়াস পৰ্যন্ত তাপমাত্ৰা বৃদ্ধি হোৱাৰ সম্ভাৱনা। গৰমৰ বাবে এতিয়া দিক বিদিক হেৰুৱাইছে জনতাই। অনাবৃষ্টিৰ বাবে হাহাকাৰ জনতাৰ মাজত। প্ৰকৃতিৰ ধ্বংসলীলা চলিছে। দেখিবলৈ নাপায় গছ গছনিসমূহ। ৰাষ্ট্ৰীয় ঘাইপথ 4 লেনযুক্ত কৰাৰ সময়তেই ৰাজ্যত কটা হৈছিল হেজাৰ হেজাৰ গছ গছনিসমূহ। কিন্তু এই গছসমূহ কটাৰ ফলত অনাগত দিনত আৰু অধিক উষ্ণতাই দহিব ৰাজ্যত। এক অভাৱনীয় হাৰত বৃদ্ধি পাব তাপমাত্ৰা।